হে ৰাইজ, কাইলৈ যেহেতু সমগ্ৰ ইছলাম ধৰ্মীয় মানুহৰ পবিত্ৰ ঈদুল জুহা, তাৰ বাবে মই প্ৰথমে সমগ্ৰ অসমৰ ইছলাম ধৰ্মীয় মানুহক মোৰ তৰফৰ ফালৰ পৰা মই আন্তৰিক শুভেচ্ছা যাচিলোঁ আৰু লগতে সমগ্ৰ অসমবাসীক মই মোৰ তৰফৰ ফালৰ পৰা মই আন্তৰিক শুভেচ্ছা যাচিলোঁ। আৰু এই ঈদৰ যোগেদি যাতে আমাৰ মাজত ভাতৃত্ববোধ গঢ়ি উঠে আৰু এই ঈদৰ যোগেদি যাতে আমাৰ মাজত কাল কৰোণা নিশেষ হৈ যায়, তাৰ বাবে মই সমগ্ৰ অসমবাসীৰ ওচৰত আশা ৰাখিলোঁ। আৰু ইয়াৰ পিছত মই সমগ্ৰ ভাৰতৰ ইছলাম ধৰ্মীয় মানুহক মোৰ তৰফৰ ফালৰ পৰা মই আন্তৰিক শুভেচ্ছা যাচিলোঁ। লগতে ভাৰতবাসীকো মোৰ তৰফৰ ফালৰ পৰা মই ঈদৰ আন্তৰিক শুভেচ্ছা যাচিলোঁ। লগতে সমগ্ৰ বিশ্বৰ ইছলাম ধৰ্মীয় মানুহক মোৰ তৰফৰ ফালৰ পৰা মই ঈদৰ আন্তৰিক শুভেচ্ছা যাচিলোঁ। লগতে সমগ্ৰ বিশ্ববাসীকো মোৰ তৰফৰ ফালৰ পৰা মই ঈদৰ আন্তৰিক শুভেচ্ছা যাচিলোঁ, যাতে এই ঈদৰ যোগেদি যাতে সমগ্ৰ বিশ্বত যাতে শান্তিৰ বাতাবৰণ কৰি আনে বুলি আমি আশা ৰাখোঁ। আজিৰ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে, প্লিজ এটা লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, লগতে কাষত থকা বেলটো দবাই দিব। আজিৰ ভিডিঅ'টো ইয়াতে সামৰি মাৰিলোঁ। আন এটা নতুন ভিডিঅ'লৈ অতি সোনকালে আপোনালোকৰ মাজত আহি আছোঁ।